স্বাগতম জনাইছো সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ মই ৰশন আশা কৰোঁ সকলোৱে ভালে আছে আজি এক বিশেষ টপিক লৈ পেলাই আপোনালোকৰ ওচৰত আহিছো আৰু আলোচনাটো আসলতে গুৰুত্বপূৰ্ণ মই নিজে যেতিয়াৰ পৰা মাতৃ হৈছো তেতিয়াৰ পৰা প্ৰায় বস্তুৱে মই অধ্যয়ন কৰোঁ শিশুৰ পৰিচৰ্যাৰ লগত জড়িত গতিকে কেতিয়াবা এনে ধৰণৰ ইচ্ছা মনলৈ আহে যে এই তথ্যসমূহ যিখিনি মই নিজে ল'বলৈ চেষ্টা কৰিছো যিখিনি মই আসলতে প্ৰয়োজনীয় বুলি ভাবো আন অভিভাৱক সকলৰ হৈতেও অকনমান ভগাইলেও এনে ধৰণৰ যেতিয়া মনলৈ কথা আহে ভাবো যে ওকে থুলমূলকে ভিডিঅ'ৰ জৰিয়তে যদি বুজাই দিব পাৰো ভালেই হয় গতিকে সেই উদ্দেশ্যেৰে আজি এই ভিডিঅ'টো বনোৱা হৈছে আজিৰ ভিডিঅ'ৰ যি বিষয় হেয়া হ'ল ভাৰ্চুৱেল অটিজম আৰু ভাৰ্চুৱেল শব্দটোৰ অৰ্থ আমি প্ৰায় সকলোৱে জানো হেয়া হৈছে অপাৰ্থিভ তাৰ মানে বাস্তৱ জগতৰ যি বস্তু তাৰ সৈতে সম্বন্ধ নাই কিন্তু আৰু এই ক্ষেত্ৰত আসলতে ভাৰ্চুৱেল শব্দটোৱে কোনটো অৰ্থ বহন কৰিছে এই যে মোবাইল বা ইন্টাৰনেটৰ যি জগত তাৰ যি কন্টেন্টসমূহ লগতে টিভিত যিসমূহ কন্টেন্ট আমাক দেখুওৱা হৈ থাকে সেই জগতটোৰ আসলতে বিষয়বস্তুকে ভাৰ্চুৱেল বুলি ইয়াতে বুজোৱা হৈ আছে আৰু অটিজম বুলিলে আমি প্ৰায় সকলোৱে হয়তো পৰিচিত যে ই এক বিকাশাত্মক ব্যাধি বা ৰোগ যে বিকাশৰ কিছুমান ক্ষেত্ৰত কিছু দুৰ্বলতা থাকি যায় এটি শিশুৰ হেয়া চিন্তামূলক হ'ব পাৰে বা সামাজিক হ'ব পাৰে শাৰীৰিকো হ'ব পাৰে লগতে আবেগাত্মক ক্ষেত্ৰতো কিছুমান দুৰ্বলতা থাকি যায় শিশু এটিৰ তাকে আমি অটিজম বুলি সাধাৰণতে জানো যদিও অটিজমৰ ক্ষেত্ৰখন আসলতে বহুত বহল ইয়াক এনেদৰে কেইটামান শব্দতে আসলতে সামৰিব নোৱাৰি কিন্তু তথাপিওতো থুলমূল ধাৰণা এয়াই যে কিছুমান দুৰ্বলতা আসলতে থাকি যায় যদিও নৰ্মেল এবনৰ্মেলৰ যি সংজ্ঞা হেয়াও ডিবেটেবল সো লেটস নট গো ডিপ ইনটু দ্যাট কিন্তু আসলতে আমাৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা ই পৰিচালিত বিশেষকৈ আমাৰ ব্ৰেইন আমাৰ মস্তিষ্কৰ কিছুমান পৰিৱৰ্তনৰ ফলত এই অৱস্থাৰ সৃষ্টি হয় যি কি নহওক এটা ভাৰ্চুৱেল অটিজম মানেনো কি এয়া এক কিন্তু নতুন শব্দ অটিজম শব্দটো বহুত আগৰ তুলনামূলকভাৱে কিন্তু ভাৰ্চুৱেল অটিজম ইজ এ নিউ এডিশ্যন 2018 চনতহে আসলতে এই শব্দটো আগবঢ়োৱা হৈছিলে এক ৰোমানিয়ান মনোবিজ্ঞানীৰ দ্বাৰা এতিয়া ভাৰ্চুৱেল অটিজম তাৰ মানে মোবাইল বহুখিনি সময় যেতিয়া মোবাইলত পাৰ কৰি দিয়ে এটি শিশুৱে তাৰ ফলত হ'ব পৰা কিছুমান সাইড ইফেক্টক সামৰিয়ে ভাৰ্চুৱেল অটিজম শব্দটো আহিছে যে কিছুমান সমস্যাই দেখা দিব পাৰে অত্যাধিক মোবাইল ফোন চোৱাৰ বাবে বা টিভি স্ক্ৰিনৰ কন্টেন্টসমূহো বেছি সময় চোৱাৰ বাবে এতিয়া আমি প্ৰায় মোবাইল এটি শিশুৰ হাতত কেতিয়া দিওঁ আমি মাতৃসকলে যদি কেতিয়াবা এয়া অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ বা পিতৃসকলকো এটা সাঙুৰি লৈছোঁ অভিভাৱক সকলোকে সাঙুৰি লৈছোঁ যে আমি প্ৰায় কি কৰোঁ ব্যস্ততাপূৰ্ণ জীৱনত কেতিয়াবা কিছুমান কাম আমাৰ অসম্পূৰ্ণ হৈ আছে সোনকালে কৰি ল'বলগীয়া হৈ আছে তেতিয়া আমি কি কৰোঁ কামখিনি কৰাৰ স্বাৰ্থত আমি শিশু এটিক মোবাইল লৈ বহুৱাই দিওঁ যাতে সি মোবাইল লৈ ব্যস্ত থাকে আৰু আমি কামখিনি বেগাই কৰি ল'ব পাৰোঁ যাতে তাৰ ফালে বেছি মনোযোগ দিব নালাগে আৰু সিও ব্যস্ত থাকক আমি আমাৰ কামখিনি কৰি ল'ব পাৰোঁ এয়া এটা কাৰণ আৰু এটা কাৰণ হৈছে যে শিশুটিয়ে হয়তো কান্দি আছে মোবাইলৰ বাবে কাৰণ তাৰ এক অভ্যাসলৈ পৰিণত হৈছে মোবাইল চোৱাটো গতিকে সি মোবাইল বিচাৰি আছে সি কান্দি আছে সি হয়তো বেলেগ ধৰণৰ কিছুমান আচৰণ কৰি আছে মোবাইল নাপায় খঙত গতিকে আপুনি বাধ্য হৈ যায় তাক মোবাইল দিবলৈ তৃতীয় কাৰণ এটো হৈছে আজিকালি যেটো ইউনিভাৰ্সাল প্ৰবলেম হেয়া হ'ল যে খাবলৈ বহিলে মোবাইল লাগে শিশু এটিক মোবাইল বা টিভিৰ ফালে চাই চাইহে আসলতে শিশু এটিয়ে খায় নহলে নাখায় গতিকে আপুনি কি কৰে মোবাইল আৰু খানাটো একেলগে লৈ বহে তাক মোবাইলটো চুৱাই চাব দি পেলাই আপুনি তাক খুৱাই থাকে এয়া হ'ল আৰু এটা হ'ল এক বিশেষ স্বাৰ্থটো মাতৃসকলে বিশেষকৈ মোবাইল দিয়ে শিশু এটিক হেয়া হ'ল নিজৰ যেতিয়া অকণমান জিৰণিৰ প্ৰয়োজন হয় একান্ত মনে নিজৰ বাবে কিছু সময় পাৰ কৰিবলগীয়া হ'লে দিনটোৰ ভাগৰৰ মূৰত যেহেতু এ মাদাৰ ইজ অন এ 24-hour জব অৰ ডিউটি চ' চামটাইমছ এনেকুৱা হয় যে মাতৃগৰাকীয়ে অকণমান জিৰণি ল'বলৈ শিশু এটিক মোবাইলটো হাতত তুলি দি পেলাই নিজে অকণমান শুই লয় বা জিৰণি লৈ লয় গতিকে এনে বিভিন্ন কাৰণত আমি শিশু এটিক মোবাইল ফোন দিওঁ কিন্তু লাহে লাহে কি হৈ যায় এই মোবাইল ফোন চোৱাৰ ফলত আসক্তি হৈ যায় আমি আমাৰ দৰে যেহেতু ডাঙৰ সকলৰে এনে ধৰণৰ আসক্তিৰ সৃষ্টি হৈ যায় আৰু সেই ক্ষেত্ৰতো শিশু গতিকে আসক্তিৰ ফলত কি হয়
কিছুমান ছাইড ইফেক্টছে দেখা দিয়ে এতিয়া ছাইড ইফেক্টছসমূহ কেনেধৰণৰ তাৰ ওপৰত আমি আলোচনা কৰিম এতিয়া ব্ৰেইন ডেভেলপমেণ্টৰ কথাটো আগতে এবাৰ কৈ লওঁ যে এই যে শিশুৰ যি বিশেষকৈ 2 বছৰৰ পৰা 5 বছৰ বয়সৰ যি এক কাল সেইখিনি সময়ত কিন্তু খুব দ্ৰুতগতিত মস্তিষ্কৰ বিকাশ ঘটে আৰু সেই মস্তিষ্ক বিকাশৰ সময়ত যদি কিছুমান মোবাইলত থকা দীঘলীয়া সময়ৰ যি এক কাৰ্য ইয়াৰ দ্বাৰা কিন্তু কিছুমান অভিজ্ঞতাৰ পৰা শিশুটি বঞ্চিত হয় ফিজিকেল এক্টিভিটিছৰ জৰিয়তে যিসমূহ অভিজ্ঞতাৰ সি লাভ উঠাব পাৰিলে হয় যেনে ধৰক চাৰিওফালৰ জগতখন সি এক্সপ্ল'ৰ কৰিব পাৰিলে হয় টেষ্ট কৰিব পাৰিলে হয় বিভিন্ন ধৰণৰ বস্তুৰ সেয়া ব্যাহত হয় মোবাইলত ব্যস্ত থকাৰ ফলত ভাৰ্চুৱেল জগতখনতে কিন্তু আচলতে শিশুটি ব্যস্ত হৈ থাকে অত্যাধিক সময় all his energy is lost in the virtual world rather than the actual world কিন্তু এই যে একচুৱেল ৱৰ্ল্ডৰ যি এক্টিভিটি সেয়া কিন্তু সেই ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহু বেছি জৰুৰী প্ৰয়োজনীয় আৰু সেইখিনিতে কিন্তু কি হৈ আছে এক বাধাৰ সৃষ্টি হৈ আছে মোবাইল চোৱাৰ ফলত গতিকে ব্ৰেইন ডেভেলপমেণ্ট ইজ সামহাও এফেক্টেড বিকজ অফ মোবাইল ভিউইং আৰু ইয়াৰ ফলত কিছুমান প্ৰব্লেমে দেখা দিয়ে এটা নিউৰনেল কিছুমান চেঞ্জেছ হয় ফিজিকেল এক্টিভিটি কৰাৰ ফলত তাৰ ফলত বিকাশ হয় ব্ৰেইনৰ সেয়া হৈ থকা নাই আৰু সেয়া নোহোৱাৰ ফলত কি হয় কিছুমান চিমটমে দেখা দিয়ে শিশুটিৰ আৰু কি সেইসমূহ চিমটম যিবিলাক আচলতে ভাৰ্চুৱেল অটিজমৰ ক্ষেত্ৰত প্ৰযোজ্য সেয়া হৈছে আপুনি শিশুটিক নাম ধৰি যেতিয়া মাতে শিশুটিয়ে ৰেছপন্স নিদিয়ে উত্তৰ নিদিয়ে তাৰমানে শিশুটিয়ে আপোনাক এটেনশ্যন দি থকা নাই যদিও আপুনি শিশুটিক তাৰ নাম ধৰি মাতি আছে হি ইজ নট এটেণ্ডিং এট অল যেন সি শুনাই নাই এনেধৰণে সি আছে আৰু এটা চিমটম হ'ল যে একেটা কামকে সি ৰিপিট কৰি আছে বাৰে বাৰে একেটা কামকে শিশুটিয়ে কৰি আছে সেয়া আন এক চিমটম আৰু এটা হৈছে যে ফোনটো আপোনাৰ পৰা সি ৰিপিটেডলি বিচাৰি আছে দ্য চাইল্ড ইজ আস্কিং ফৰ দ্য ফোন ফ্ৰম ইউ ৰিপিটেডলি আৰু এটা হ'ল যে চিনাকি মানুহকো আচলতে তেখেতে শিশুটিয়ে আচলতে যেন চিনিয়ে পোৱা নাই তেনেধৰণৰ তাৰ এক অভিব্যক্তি as if he doesn't know anyone in his relation or known people acquaintances আৰু এটা হ'ল color and shape is not recognized তাৰমানে ৰং আৰু আকাৰৰ যি ধাৰণা হ'ব লাগে এটা বিশেষ বয়সত সেইখিনি হৈ নুঠে সময়মতে তাৰপিছত আন এটা বহুত গুৰুত্বপূৰ্ণ চিমটম যদি আমি কওঁ সেয়া হৈছে আই কণ্টেক্ট নথকাটো তাৰমানে চকুত হৈ পেলাই কেতিয়াও সি নাচায় গতিকে সেয়া কিন্তু কমিউনিকেশ্যনৰ খুব এটা ডাঙৰ দুৰ্বলতা বুলিয়ে ক'ব লাগিব আন এটা হৈছে ভিডিঅ'ত যিসমূহ শব্দ সি চায় যেনে ধৰণৰ শব্দ সি দ্য চাইল্ড ৱাচেছ ইন দ্য মোবাইল ভিডিঅ'জ সেইসমূহ শব্দকে সি আওৰাই থাকে অ'কে নন ষ্টপ চ' সেইটো আন এটা চিমটম আৰু এটা হৈছে যে ডিলেইড স্পীচ তাৰমানে কথা ক'বলৈ শিকাটো সেয়া কিন্তু আচলতে অকণমান দেৰিকৈ কথা ক'বলৈ শিকে তাৰমানে কথা ক'ব পৰা যি তাৰ কেপাচিটি সেয়া অকণমান ব্যাহত হৈ যায় গতিকে এয়া এক চিমটম তাৰপিছত এতিয়া আমি অকল চিমটমৰ কথা পাতিলেতো নহ'ব আমি তাৰ লগতে তাৰ প্ৰতিকাৰৰ উপায়ো চাব লাগিব আৰু প্ৰিভেনশ্যন তাৰমানে যে কেনেদৰে হ'ব মানে নোহোৱাৰ পৰা আমি এই ৰোগটো যাতে কেতিয়াও দেখা নিদিয়ে শিশু এটিৰ ক্ষেত্ৰত তাৰ বাবে আমি কি কৰিব পাৰোঁ অভিভাৱক হিচাপে এয়া কৰিব পাৰোঁ যে শিশুটিৰ সৈতে বহুত বেছি আমি ইণ্টাৰেক্ট কৰিবলৈ চেষ্টা কৰিব লাগে বহুত বেছি কথা পাতিব চেষ্টা কৰিব লাগে তাৰ সৈতে আলোচনাত মিলিত হ'ব লাগে তাৰ লেভেলতেই তাক বেছিকৈ জড়িত কৰিব লাগে কমিউনিকেশ্যনত তাৰপিছত আমি কি কৰিব পাৰোঁ তাৰ সৈতে যেতিয়া কথা পাতিম ফেচ টু ফেচ কমিউনিকেশ্যনত আমি বেছি গুৰুত্ব দিব লাগিব আমি নিজে কিন্তু নিজৰ কামত ব্যস্ত থাকিব মোবাইল টিপি তাৰ সৈতে কথা পাতিব বিচাৰিলে নহ'ব আমি কেনেধৰণে কথা পাতিব লাগিব তাৰ সৈতে নিজেও ফেচ টু ফেচ হৈ লৈ আমি কথা পাতিব চেষ্টা কৰিব লাগিব আৰু এটা হৈছে মোবাইল আৰু টিভি একেবাৰে কমাই দিব লাগিব আপুনি নিজেও পাৰিলে মোবাইল আৰু টিভি ব্যৱহাৰৰ পৰা বিৰত থাকক শিশুটিৰ ওচৰত অন্ততঃ গতিকে আপুনি নিজে এক্সাম্পল হৈ পেলাই তেওঁক দেখুৱাওক লগতে পেৰেণ্টছে অভিভাৱকসকলে
কেনেদৰে নিজকে জড়িত কৰিব পাৰে শিশু এটিৰ মনোৰঞ্জনৰ বাবে, কাৰণ শিশুটিক ব্যস্ত ৰাখিব লাগিব। কেনেধৰণে ব্যস্ত ৰাখিব? শিশুটিৰ সৈতে ষ্টৰি টাইম, বেড টাইম ষ্টৰিজ ফৰ এক্সাম্পল, শুবলৈ যাওঁতে তাক সাধুকথা কোৱাৰ দৰে এক্টিভিটি আপুনি গঢ় দিয়ক। তাৰপিছত আপুনি ৰন্ধা বঢ়া কৰি আছে, তেতিয়া তাক লগত ৰাখক, জড়িত ৰাখক। যদিও ছেফটি ইজ প্ৰায়ৰিটি এণ্ড ইউ শ্বুড মেইনটেইন ছেফটি প্ৰট'কলছ। আৰু একেলগে খেলক, তাৰ খেলসমূহত আপুনি নিজেও ভাগ লওক বহু বেছি। তেতিয়াহ'লে আচলতে আপোনাৰ এক ইণ্টাৰেকশ্যন শিশুটিৰ সৈতে সমগ্ৰ দিন চলি থাকিব আৰু শিশুটি মোবাইলছৰ পৰা বিৰত থাকিব। গতিকে এইখিনি হ'ল কিছুমান প্ৰতিকাৰৰ উপায়। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা কিছু হ'লেও আপোনাৰ উপকাৰত আহিব। মই সেইখিনি আচলতে আশা কৰি এইখিনি ভিডিঅ'ত মই ক'বলৈ আহিছোঁ। এতিয়া পিছলৈ আৰু নতুন কিবা তথ্য সম্বলিত কিবা ভিডিঅ' লৈ পেলাই আকৌ আহিবলৈ চেষ্টা কৰিম। ব্যস্ততা যিহেতু শিশুৰ সৈতে খুব বেছি ব্যস্ত থকা যায়, মাকসকলে নিশ্চয় জানিব। তথাপিও চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোকে। আকৌ লগ পাম, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰিলোঁ। বাই বাই।